কিমান টকা এইটো? এইটো 180 টকা। আৰু এইবিলাক? এইবিলাক 300। তাপ দুটা দিয়া। মই ডাঙৰ লম এটা কৰি লওঁ। পিছতে গৈছিলোঁ। পিছতে গৈছিলোঁ। আৰু এইবিলাক 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 200। পঞ্চাছ টকা তুমি দিলা? 50 টকা দিলোঁ। কিমান কেনেকৈ কি পালে মানে? এইটো মানে আপোনাৰ নাম্বাৰটো ইয়াত এটা দিব নহয়। ইয়াত 6টা বল আছে, 6টা বল ইয়াত হেৰিত সোমাব, ইয়াত নাম্বাৰ প্ৰতি সোমাব। তাৰপৰা 6টা বল প্লাছ হ'ব, 6টা নাম্বাৰ প্লাছ হ'ব। প্লাছ হোৱাৰ পাছত যিমান হ'ব সিমানৰ প্ৰাইজটো দিব। প্ৰাইজটো ইমান ইয়াত নাম্বাৰ লিখা হৈ আছে এটা এটা প্ৰাইজ। আপোনালোকে গম পাইছে নহয় কেনেকুৱা মানে খেলটো খেলিব লাগে? যদি আপোনালোকে আহে খেলিব পাৰিব ইয়াতে। জীৱনতো লছ নাই আপোনাক এটা দিছোঁ জীৱনতো লছ নাই না আপুনি এটা দিছোঁ না মই কিমান আপোনাক এটা দিছোঁ নাই কাৰোবাক দিছোঁ না কাৰোবাক দিছে নাই এটা দিছোঁ না ইমান মানুহ খেলিছে কাৰোবাক দিছোঁ আমি যে 16 মানুহ আহিলোঁ 16 আমাৰ কি অৱস্থা হৈছে সেইটো আপুনি সেইটো আপোনাৰ আছে নে
বলো নমঃ